Hello guys, welcome to Tridip Vlogs. আজি মই ব্লগ এটা দিম বুলি ভাবিছো বহুত দিন ব্লগ ভিডিও দিয়া নাই বেলেগ কামত ব্যস্ত আছো গতিকে আজি দিম বুলি ভাবিছো আজি ব্লগটো বিশেষ স্পেশাল নহয় তথাপিতো আৰু এনে ঘৰত আছো লগৰে এজন আহিল কি বলে কিবা এখন ফুলৰ বাগিচা লৈ যায় তাত কিমান দামী ফুল আৰু কেনেকুৱা ধৰণৰ ফুল আছে সকলো দেখাবলৈ মই চেষ্টা কৰিম বাৰু তো বলক এতিয়া ব্লগটো আমি Let's go again. Let's তো এতিয়া আমি যাইছো গ্ৰীণ হাউচলৈ এই গ্ৰীণ হাউচৰ ভিতৰত সোমোৱা নাই সোমাম আৰু এয়া মোৰ লগত আছে নিশাৰঞ্জন শৰ্মা আমাৰ এওঁ মোৰ ফ্ৰেণ্ড ই ফুল কিনিব আৰু এই আমি এতিয়া গ্ৰীণ হাউচত সোমাম আৰু এই মই গাইছ এইটো হৈছে গ্ৰীণ হাউচ তাক গাইছ এইটো কি গ্ৰীণ হাউচ দেখিছেনে ইয়াত কিমান ফুল আছে গাইছ আমি এতিয়া বেলি ফুল কিনিবলৈ যাই আছো গাইছ ফুলটো বাগৰি গ'ল আমি এতিয়া বেলি ফুল আনিবলৈ যাই আছো এই চাগে এইবোৰ ফুল কি সুন্দৰ সুন্দৰ ফুল আছে চাওক চাওক কি সুন্দৰ সুন্দৰ ফুল এইবোৰ গাইছ এটা দুনিয়াৰ ফুল আছে আপোনালোকে যদি লাগে ইয়াৰ পৰা লৈ যাব পাৰিব এইখন দোকান আপোনাৰ হৈছে নলবাৰী জিলাৰ আমাৰ বৰবাগ অঞ্চলৰ সমগুচি ঠাইত ইয়াত বহুত ফুল আছে বিভিন্ন ধৰণৰ ফুল লাগে যে লৈ যাব পাৰিব গাইছ এতে বহুত ফুল চালো ইয়াৰ ফুলবোৰ পছন্দ লগা নাই আৰু তাত এটা গ্ৰীণ হাউচ আছে তাত যাই চাওক কি কেনে ধৰণৰ ফুল আছে যদি পছন্দ নালাগে ইয়াৰ পৰা নিয়া নহবই চাগে আৰু চাও কি হয় তাত কি কেনেকুৱা ফুল আছে যে যি লাগে লৈ যাম আৰু বলকছো তাতে কেনেকুৱা ফুল আছে মোৰ লগত আপোনালোককো দেখাও ইয়াতে তো আৰু ডেঞ্জাৰ গাইছ আৰু ডেঞ্জাৰ বিভিন্ন ধৰণৰ ফুল ইয়াত গাইছ গাইছ বহুত ফুল বিচাৰি বিচাৰি লাষ্টত আমি ফাইনেলি এইটো ল'লো এইটো ফুলৰ পাত হয় এইটো ফুল নহয় দিয়ক আৰু চাওক কিবা লয় নেকি বাৰু বৰ্তমান এইটো ল'লো আৰু কেনেকুৱা লাগিছে চাওক এইবোৰ বুলি নহয় আৰু বিভিন্ন ধৰণৰ আছে দিয়ক ইয়াত আৰু এটা ল'ব আৰু এই চাই আছে আমাৰ এয়া মোৰ ফ্ৰেণ্ড নিশাৰঞ্জন শৰ্মাই এনে কিমান মান হ'ব পাৰে গাইজ আজি ব্লগটো এখানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগে যে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ এনেকুৱা ভিডিঅ' পাছলৈ পাই থাকিব তেতিয়া ছাবস্ক্ৰাইব কৰিলে পাব গতিকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই